কোকৰাঝাৰৰ বাবে ভাল খবৰ শৰাইঘাট এক্সপ্ৰেছ ৰখিব বিজনীত মই প্ৰতিশ্ৰুতি দিছিলোঁ বিজনীত 3খন ট্ৰেইন ৰখিব হাওৰা কামৰূপ এক্সপ্ৰেছ আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ শিলঘাট টাউন নগাঁও এক্সপ্ৰেছ বৰপেটা ৰোডত বন্দে ভাৰত এক্সপ্ৰেছ ৰখিব বৰপেটা ৰোডবাসীৰ বাবে আনন্দৰ বতৰা ধনচিৰিত মৰিয়নি এক্সপ্ৰেছ ৰখিব ৰঙিয়াত নিউ তিনচুকীয়া এক্সপ্ৰেছ ৰখিব বহুদিনৰ পৰা মই যেতিয়াই অসমৰ চুকে কোণে যাওঁ বিভিন্ন মানুহে বিভিন্ন জনতাই মোক সাক্ষাৎ কৰি বিভিন্ন ৰেল বিভিন্ন ষ্টেচনত ৰখাব লাগে বুলি নিবেদন কৰিছিল সকলো কথা কৰাটো সম্ভৱ নহয় কিন্তু মই অত্যন্ত আনন্দিত যে প্ৰায় 52টা ষ্টপেজ ৰেল ৰখাৰ আমি ব্যৱস্থা কৰিব পাৰিছিলোঁ অহা পৰহিৰ পৰা আমাৰ স্থানীয় বিধায়ক সংসদসকলে তাক উদ্বোধন কৰিব মই নামকেইটা গাই দিব খুজিছোঁ আপোনালোকে যাতে বুজি পাব পাৰে এতিয়াৰ পৰা অভয়াপুৰীত ডিব্ৰুগড় বিবেক এক্সপ্ৰেছখন ৰখিব বৰপেটা ৰোডত বন্দে ভাৰত এক্সপ্ৰেছ ৰখিব বৰপেটা ৰোডবাসীৰ বাবে আনন্দৰ বতৰা বৰুৱা বামুণগাঁৱত মৰিয়নি এক্সপ্ৰেছ ৰখিব বিজনীত মই প্ৰতিশ্ৰুতি দিছিলোঁ বিজনীত 3খন ট্ৰেইন ৰখিব হাওৰা কামৰূপ এক্সপ্ৰেছ আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ শিলঘাট টাউন নগাঁও এক্সপ্ৰেছ বোকাজানত অৱধ আছাম এক্সপ্ৰেছ ৰখিব চাবুৱাত কামৰূপ এক্সপ্ৰেছ ৰখিব চন্দ্ৰনাথপুৰত ৰঙিয়া এক্সপ্ৰেছ ৰখিব আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব বাংগালুৰু আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব চাপৰত চৈৰাং এক্সপ্ৰেছ এতিয়াৰ পৰা ৰখিব ধনচিৰিত মৰিয়নি এক্সপ্ৰেছ ৰখিব ৰঙিয়াত নিউ তিনচুকীয়া এক্সপ্ৰেছ ৰখিব ঢেকিয়াজুলিত আনন্দ বিহাৰ অৰুণাচল এচি এক্সপ্ৰেছ ৰখিব গুৱাহাটী মুৰ্কং চেলেং লাচিত এক্সপ্ৰেছ ঢেকিয়াজুলিত ৰখিব ডিফুত এতিয়াৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰখিব দুলিয়াজানত অমৃতসৰ এক্সপ্ৰেছ ৰখিব ফৰকাটিঙৰ বাবে ভাল খবৰ ৰাজধানী এক্সপ্ৰেছ এতিয়াৰ পৰা ৰখিব ঘগ্ৰাপাৰত মৰিয়নি এক্সপ্ৰেছ ৰখিব গোৱালপাৰা টাউনত ধুবুৰী গুৱাহাটী এক্সপ্ৰেছ ৰখিব গহপুৰৰ বাবে ভাল খবৰ শতাব্দী এক্সপ্ৰেছ ৰখিব হোজাইত বাংগালোৰ নিউ তিনচুকীয়া এক্সপ্ৰেছ ৰখিব আৰু কলিকতা আগৰতলা গৰীব ৰথ এক্সপ্ৰেছ ৰখিব জাগিৰোডৰ বাবে ভাল খবৰ জন শতাব্দী ৰখিব আৰু আগৰতলাৰ পৰা দেওগড়লৈকে যোৱা এক্সপ্ৰেছো এতিয়াৰ পৰা জাগিৰোডত ৰখিব যমুনামুখত শিলচৰ ৰঙিয়া এক্সপ্ৰেছ ৰখিব কামৰূপত হাওৰা কামপুৰ হ'ব কামপুৰত হাওৰা ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব কেন্দুকণাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰখিব খাৰাহাট ডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছ ৰখিব কোকৰাঝাৰৰ বাবে ভাল খবৰ শৰাইঘাট এক্সপ্ৰেছ ৰখিব কামাখ্যা কৰ্মভূমি এক্সপ্ৰেছ ৰখিব লাকছোৱাত ডিব্ৰুগড় লালগড় অৱধ আছাম এক্সপ্ৰেছ ৰখিব লংপটীয়াত লিডু ৰঙিয়া এক্সপ্ৰেছ ৰখিব উত্তৰ কাছাৰৰ মাহুৰত শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব মাইবঙত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব আনন্দ বিহাৰ তেজাছ এক্সপ্ৰেছ ৰখিব আগৰতলা আনন্দ বিহাৰ মাজবাটত দেওগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব মৌবাণ্ডত গুৱাহাটী মৰিয়নি এক্সপ্ৰেছ ৰখিব নাহৰকটীয়া অৱধ আছাম এক্সপ্ৰেছ ৰখিব মিছামাৰীত দেওগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব হাওৰাঘাট ডিব্ৰুগড় এক্সপ্ৰেছ ৰখিব বৰগাঙত মই বহুত দিন আগতে প্ৰতিশ্ৰুতি দিছিলোঁ দনীয় পলু এক্সপ্ৰেছ ৰখিব নাহৰলুগন আৰু লাচিত এক্সপ্ৰেছ ৰখিব পাথৰকান্দিত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখিব আগৰতলা হামছফৰ এক্সপ্ৰেছ ৰখিব পাঠশালাত ব্ৰহ্মপুত্ৰ মেইল ৰখিব সৰুপথাৰত জন শতাব্দী এক্সপ্ৰেছ ৰখিব চেলেংহাটত লিডু ৰঙিয়া এক্সপ্ৰেছ ৰখিব সৰভোগত আকৌ আগৰতলা দেওগড় এক্সপ্ৰেছ ৰখিব সৰুপেটাত হাওৰা ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ ৰখিব তাঁতীবাহাৰত ৰাজধানী এক্সপ্ৰেছ ৰখিব টিহুত ব্ৰহ্মপুত্ৰ মেইল ৰখিব এই কামখিনি বহু দিনৰ পৰা ৰাইজে মোক দাবী কৰি আছিলে অনুৰোধ কৰি আছিলে এই আমি ৰেল কেইখন এতিয়া এই সমূহ ষ্টেচনত
ৰখাব বিচাৰিছোঁ আপোনালোকৰ যদি আৰু কিবা ষ্টেচন সম্পৰ্কত পৰামৰ্শ আছে আমি বিবেচনা কৰিব পাৰিম আপোনালোকে আমাক জনাব একেদিনাই নহ'ব কিন্তু মই চেষ্টা কৰি থাকিম